হয় নমস্কাৰ আপোনালোকে চাগে ভিডিঅ'টো থাম্বনেলত চাই গম পাইছে মই কিহৰ ওপৰত ক'ব বিচাৰিছোঁ হয় মই হোটেল মেনেজমেণ্টৰ ওপৰত ক'ব বিচাৰিছোঁ হস্পিটেলিটি মেনেজমেণ্টৰ ওপৰত ক'ব বিচাৰিছোঁ যে অসমত এনেকুৱা কিছুমান ইনষ্টিটিউট আছে য'ত আপুনি 1 টকা পইচা খৰচ নোহোৱাকৈ সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ জবৰ অপৰচুনিটি পাব পৰা এনেকুৱা এখন ইনষ্টিটিউটৰ নাম ক'ব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব হয়তো এইটো ভিডিঅ' আপোনাৰ কেৰিয়াৰৰ কাৰণে প্লাছ পইণ্টটো হ'ব পাৰে এইখন ইনষ্টিটিউটৰ কথা পাছত মোক বেলেগে কৈছিলে প্ৰথম কিন্তু আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে মই কেনেকৈ জব পালোঁ মই এতিয়া ক'ত জব কৰোঁ মই কি কৰোঁ আপোনালোকক সেইখিনি পাছৰ ভিডিঅ'ত কৈ যাম কিন্তু হস্পিটেলিটি মেনেজমেণ্টৰ ফ্ৰী কোৰ্চ হোটেল মেনেজমেণ্টৰ ফ্ৰী কোৰ্চ ক'ত হয় কেনেকৈ হয় আপোনাক সম্পূৰ্ণৰূপে মই ডিটেইলছ দিম আৰু মই যিবোৰ কথা ক'ম মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কথা ক'ম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব ইয়াৰ আগতে মই আৰু দুখনমান ইনষ্টিটিউটৰ নাম ক'ব বিচাৰিছোঁ য'ত আপোনাৰ তাতো আপোনালোকে পঢ়িব পাৰে এখন প্ৰথমখন হৈছে আপোনাৰ ডন বস্ক ইউনিভাৰ্চিটি এখন আপোনাৰ গুৱাহাটীত আছে ইয়াৰ আপোনাৰ 3 বছৰৰ যিটো কোৰ্চ সেইটো ডিগ্ৰী কোৰ্চ হয় 3 বছৰৰ কোৰ্চটোৰ কাৰণে আপুনি মিনিমাম 12 পাছ কৰিব লাগিব আৰু ইয়াৰ 3 বছৰত আপোনাৰ খৰচ হ'ব 2,49,000 আৰু ইয়াৰ যিটো এডমিশ্যন ফিজ আৰু হোষ্টেলটো আপোনাৰ নিজৰ হ'ব আপুনি নিজে পে' কৰিব লাগিব ইয়াৰ পিছত হৈছে গেটৱে ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট ইয়াত আপোনাৰ ডিগ্ৰী কোৰ্চটোত আপোনাৰ সম্পূৰ্ণ 3 বছৰৰ হয় 6টা ছেমিষ্টাৰত হয় ইয়াত আপুনি এডমিশ্যন ফিজটো হৈছে আপোনাৰ 15,000 আৰু 3 বছৰত খৰচ হ'ব আপোনাৰ 3 লাখ টকা আৰু ইয়াৰ যিটো ডিপ্ল'মা কোৰ্চটো আপোনাৰ এবছৰত আৰু আপুনি এইটো যিটো মই ক'লোঁ ডিগ্ৰী কোৰ্চটোৰ কাৰণে আপুনি মিনিমাম 12 পাছ কৰিব লাগিব ইয়াৰ পিছৰখন হৈছে ডিপ্ল'মা কোৰ্চটোৰ কাৰণে আপুনি মিনিমাম মেট্ৰিক পাছ কৰিব লাগিব আৰু ইয়াৰ যিটো এডমিশ্যন ফিজটো আপোনাৰ 15,000 আৰু আপোনাৰ এবছৰত খৰচ হ'ব 1 লাখ টকা 1 লাখ টকা খৰচ ইয়াৰ পিছত হৈছে চাৰ্টিফিকেট কোৰ্চটো আপোনাৰ 6 মন্থৰ হয় ইয়াত আপুনি 8 পাছ কৰিলেও হ'ব আৰু আপুনি ইয়াৰ 8 পাছ নহ'লে মেট্ৰিক পাছ কৰিলেও হ'ব ইয়াৰ যিটো এডমিশ্যন ফিজ হৈছে 15,000 আপোনাৰ 6 মাহত খৰচ হ'ব 65,000 ইয়াৰ পাছৰখন হৈছে ফুড ক্ৰাফ্ট ইনষ্টিটিউট এখন আপোনাৰ নগাঁৱত আছে এখন সম্পূৰ্ণৰূপে চৰকাৰী হয় আপোনালোকে ইয়াতো কৰিব পাৰে ইয়াতো আপুনি যেনেকৈ পইচা পে' কৰিব লাগিব মই এতিয়া এইটো ক'ব বিচাৰিছোঁ যে আমাৰ লিখীয়া যিবোৰ মধ্যবিত্ত ঘৰৰ ল'ৰা ছোৱালী তেওঁলোকে 3 লাখ টকা 4 লাখ টকা 2 লাখ টকা দি পিনে ডাঙৰ কলেজত এডমিশ্যন কৰিব নোৱাৰে ডাঙৰ কলেজত পইচা পে' কৰি পিনে হোটেল মেনেজমেণ্ট হস্পিটেলিটি মেনেজমেণ্ট কৰিব নোৱাৰে গতিকেলৈ মই এতিয়া এনেকুৱা এখনৰ নাম ক'ব বিচাৰিছোঁ তাত আপোনাৰ সম্পূৰ্ণৰূপে বিনামূলীয়া কোৰ্চ হয় এখন হৈছে প্ৰগতি এডুটেক ইয়াত আপোনাৰ কোনো ধৰণৰ পইচা চাৰ্জ কৰা নহয় আপোনাক সম্পূৰ্ণৰূপে হস্পিটেলিটি মেনেজমেণ্টৰ সম্পূৰ্ণৰূপে হোটেল মেনেজমেণ্টৰ ফুল কোৰ্চ তেওঁলোকে প্ৰভাইড কৰা হয় আৰু তেওঁলোকে আপোনাক জবৰ অপৰচুনিটিও দিয়া হয় ইয়াতো আপোনাৰ দুটা কোৰ্চ আছে এটা হৈছে আপোনাৰ 6 মন্থৰ কোৰ্চ 6 মন্থৰ যিটো কোৰ্চ সেইটো আগতে 1 ইয়েৰৰ আছিলে এতিয়া তেওঁলোকে 6 মন্থ মানে চমুৱাই দিছে ইয়াত 6 মন্থত আপোনাৰ মিনিমাম 65,000ত আপুনি সম্পূৰ্ণ কোৰ্চ কৰিব পাৰিব আৰু এইখন ইনষ্টিটিউটত আপোনাৰ যিটো ফ্ৰী কোৰ্চটো হৈছে এইটো আপোনাৰ 3 মন্থৰ হয় আগতে 6 মন্থৰ আছিলে এতিয়া ৰিচেণ্টলি তেওঁলোকে 3 মন্থৰ কৰি দিলে 3 মন্থৰ কোৰ্চটো আপোনাৰ সম্পূৰ্ণৰূপে বিনামূলীয়া ফ্ৰী কোৰ্চ ইয়াত আপোনাৰ কোনো ধৰণৰ পইচা পে' কৰিব নালাগে আপোনাৰ হোষ্টেল খোৱা বোৱা সম্পূৰ্ণ তেওঁলোকে প্ৰভাইড কৰা হয় আপোনাৰ ইউনিফৰ্ম আপোনাৰ চাৰ্ট জোতা মোজা সম্পূৰ্ণ তেওঁলোকৰ পৰা আপোনাক প্ৰভাইড কৰা হয় আৰু আপোনালোকে এইটো নাভাবিব যে ইয়াত ফ্ৰী কোৰ্চত সুবিধা নাই বুলি আপোনাৰ ইয়াত 3 লাখ টকা দি যিখিনি ফেচিলিটি পাব আপুনি ইয়াত বিনামূলীয়াকৈ সেইখিনি ফেচিলিটি পাব গতিকেলৈ আমাৰ লিখীয়া মানুহবিলাকে ইমান ডাঙৰকৈ পইচা খৰচ কৰিব নোৱাৰাৰ কাৰণে এওঁলোকে এইটো ব্যৱস্থা কৰিছে আপুনি আহি পিনে ফ্ৰীকৈ আপুনি জবৰ অপৰচুনিটি পাব পাৰিব ইয়াত আপোনাৰ সম্পূৰ্ণৰূপে তেওঁলোকে শিকাব আপোনাৰ যদি ইংলিছ কমিউনিকেশ্যন ভাল নহয় আছামিজ কমিউনিকেশ্যন ভাল নহয় হিন্দী কমিউনিকেশ্যন ভাল নহয় তেওঁলোকে সম্পূৰ্ণৰূপে আপোনাক সকলোখিনি শিকাব আৰু ইয়াৰ যিবোৰ ক্লাছ টিচাৰবোৰে আপোনাক বহুত হেল্প কৰিব মানে আৰু তেওঁলোক বহুত পলাইটলি আৰু বহুত হেল্পফুল হয় তেওঁলোকে আপোনাক যিকোনো পৰিস্থিতিত তেওঁলোকে আপোনাক মটিভেশ্যন কৰিব আৰু আমাৰ যিজনী ক্লাছ টিচাৰ আছিলে আৰু মই তাত নিজে কৰিছোঁ গতিকেলৈ সেইকাৰণে আপোনালোকক এইখিনি কথা কৈছোঁ যে ইয়াত যদি আপোনালোকে কৰে আপোনালোকে বহুত ভাল জব অপৰচুনিটি পাব পাৰিব এইটো নহয় যে তেওঁলোকে তাত আপোনাৰ ফ্ৰী কোৰ্চ কাৰণে য'ত ত'ত আপোনাক দিব তাত যদি আপুনি কোৰ্চ কৰে আপোনাক ভাল ব্ৰেণ্ডত আপোনাক জব দিব যেনেকৈ আপোনাৰ ওবৰৈ তাজ হোটেল নভটেল ৰেডিচন ব্লু এনেকুৱা ধৰণৰ ভাল হোটেলত তেওঁলোকে জবৰ অপৰচুনিটি দিয়া হয় আৰু যদি আপোনাৰ হাইট ভাল যদি আপোনাৰ কমিউনিকেশ্যন স্কিল ভাল তেওঁলোকে আপোনাক এয়াৰলাইনতো আপোনালোকক হেল্প কৰে যিটো আপোনাৰ এয়াৰপৰ্ট লাইনত তেওঁলোকে হেল্প কৰে ল'ৰা হওক ছোৱালী হওক সকলোকে মানে এয়াৰলাইনত জবৰ কাৰণে তেওঁলোকে বহুত আপোনাক হেল্প কৰিব গতিকেলৈ আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় এইটো নাম্বাৰত কল কৰক আৰু মই ডেছক্ৰিপশ্যনতো নাম্বাৰ দিছোঁ আপোনালোকে তাত কল কৰক নিজে বস্তুটো বুজি পাই লওক আৰু ইয়াৰ যিবোৰ ক্লাছ টিচাৰবোৰ মই আগতে কৈছোঁ এতিয়াও কৈছোঁ যে ক্লাছ টিচাৰবোৰ বহুত বেছি ভাল হয় আমাৰ যিজনী ক্লাছ টিচাৰ আছিলে তেওঁ হ'ল দেৱী চন্দিয়া মেম
তেওঁক আজি ইয়াৰ পৰা মই ধন্যবাদ দিছোঁ যে মেডাম আপোনালোকৰ কাৰণে বহুত ল'ৰা ছোৱালীয়ে বহুত ভাল ভাল অপৰচুনিটি পাইছে। আজি আপোনালোকৰ কাৰণে ময়ো বহুত ভাল অপৰচুনিটি পাইছোঁ, বহুত ডাঙৰ এখন পৃথিৱী দেখি পাইছোঁ। গতিকে থেংক ইউ প্ৰগতি ইডুটেক, আপোনালোকক মই ইয়াৰ পৰা বহুত বহুত থেংক ইউ দিছোঁ। আৰু আপোনালোকে যিবোৰে মোৰ ভিডিঅ' চাই আছে তেওঁলোকে এইটো নাম্বাৰত কল কৰক, নিজে বুজি লওক ভালকৈ, নিজে কথা পাতি লওক। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ ভাল লাগে এইখন ইনষ্টিটিউটত জইন কৰক, আপোনালোকে বহুত বেছি ভাল লাগিব আপোনালোকৰ। আৰু বহুত বেছি আপোনাৰ লাইফৰ যিটো আপোনাৰ পাৰ্চনেলিটি এইটো বহুত বেছি চেঞ্জ হৈ যাব। মানুহৰ জীৱনত যিবোৰ প্ৰয়োজনীয় বস্তু, যিবোৰ মানুহ কেনেকৈ থাকিব লাগে, তেওঁলোকে গোটেইখিনি কথাই তেওঁলোকে আপোনাক শিকাব। আৰু আপোনাৰ তাত 1 টকা পইচা খৰচ নহয়। 1 টকা মানে আপোনাৰ যিটো গাড়ী ভাড়া হয়, গাড়ী ভাড়াটো বাদে আপোনাৰ 1 টকা পইচা খৰচ নহয়। আৰু আপোনাৰ প্ৰগতি ইডুটেকৰ যিবোৰ আপোনাৰ লোকেশ্যনটো বহুত ভাল। আপোনাৰ এইটো জু ৰোডত আছে, জু ৰোড আপোনাৰ যিটো চিৰিয়াখানাৰ ওচৰতে আছে। আৰু আপোনাৰ জেগাটোও খুব ভাল পাব। আৰু যিবোৰ হোষ্টেল দিয়ে, হোষ্টেলবিলাকো বহুত ধুনীয়া ভাল হোষ্টেল দিয়ে তেওঁলোকে। গতিকে যদি আপুনি ইণ্টাৰেষ্টেড হয়, যদি আপুনি হোটেল মেনেজমেণ্টৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, যদি আপুনি হস্পিটেলিটি মেনেজমেণ্টৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, আপোনালোকে এই ভিডিঅ'টো চাওক আৰু এইটো নাম্বাৰত কল কৰক। নিজে কথাটো বুজি পাই লওক, জানি লওক। তেওঁলোকে আপোনাক সম্পূৰ্ণৰূপে বুজাই দিব ক'ত আহিব লাগে, কেনেকুৱা ধৰণে এডমিশ্যন হয়। এতিয়া বৰ্তমান এডমিশ্যন চলি আছে। আপোনালোকে ইয়াৰ লগত যোগাযোগ কৰি আপোনালোকে কথা পাতক তেওঁলোকৰ লগত, তেওঁলোকে সকলোখিনি আপোনালোকক ইনফৰ্মেশ্যন দি দিব। গতিকে যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। বাকী আপোনালোকক আৰু ভিডিঅ' বনাই যাম, মই সকলোখিনি কৈ যাম হোটেল লাইনৰ বিষয়ে, হস্পিটেলিটি মেনেজমেণ্টৰ লাইনৰ বিষয়ে। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই যাব, ছাপোৰ্ট কৰিব। মোৰ ভিডিঅ' যদি 10টা মানুহ চায় সেইটো বহুত। মই এইটো ভাবোঁ যে মোৰ ভিডিঅ'টো 10টা মানুহে বুজি পাব লাগে। মোক হাজাৰ হাজাৰ ভিউৱাৰ্ছ নালাগে, হাজাৰ হাজাৰ মানুহে মোৰ ভিডিঅ' চাব নালাগে। যিকেইজনে চাই মোৰ ভিডিঅ' বুজি পাব লাগে। আৰু তেওঁলোকে কণ্টেক্ট কৰক যদি ঘৰতে ফ্ৰী আছে। আৰু মই এইটো যিটো ফ্ৰী কোৰ্চ ক'লোঁ, আপুনি ইয়াত 8 পাছৰ পৰা কৰিব পাৰে। এইটো নহয় যে আপোনাৰ ইয়াত কোনো ধৰণৰ কোৱালিফিকেশ্যনৰ কথা নাই। আপুনি 8 পাছ, মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ, গ্ৰেজুৱেশ্যন সকলো ধৰণৰ মানুহে এইটো কোৰ্চ কৰিব পাৰে। খালি আপোনাৰ মিনিমাম এজ আপোনাৰ 18 হ'ব লাগিব। 18 বছৰ হ'লেহে আপোনাৰ ইয়াত এডমিশ্যনত তেওঁলোকে মানে সুবিধা কৰে। কাৰণ 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক জবৰ কাৰণে অপৰচুনিটি নাপায়। যদি আপুনি 18 বছৰৰ ওপৰত হয়, তাত আপোনালোকে এডমিশ্যন কৰক, গৈ জইন কৰক, কথা পাতক। আপুনি তেওঁলোকলৈ ফোন কৰক, গোটেইখিনি তেওঁলোকে ডিটেইলছ দিব। আৰু ধন্যবাদ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু ভিডিঅ' বনাই যাম, আপোনালোকে চাই যাব। থেংক ইউ।